मेरे पिया भी कहने लगे हैं যে তই এজনী ওখ পৰ্বত হিমালয় মৰম লাগে তোমালৈ বোলো ওখ পৰ্বত হিমালয় মৰম লাগে তোমালৈ যাম নেকি এবাৰ তোমাৰ কাষলৈ মানে তোমাৰ সেই ওখ পৰ্বত হিমালয়ত একচনীয়া মাটি এক কথা ল'বলৈ নহয় মানে আমাৰ কিছুমানে অলপমান মাটিৰ কাৰণে যিহে খোৱা কামোৰা কৰি আছে তোমাৰ ওখ পৰ্বত হিমালয়ত এক টুকুৰা পালে ভাল আছিল আৰু बड़ा हरामी हो बेटा हमारा सकल बुराई तो क्या हुआ तेरे वस्तुबर तो बराबर है ना हमारे पास पैसा नहीं है तो क्या हुआ तू गणेशगुरी जाके भी कमा सकता है ना हमारे पास कपड़ा नहीं है तो क्या हुआ तुम्हारे जैसे इंसान को कपड़ा का क्या जरूरत है तुम लोग तो लंगड़ा होके भी रह सकता है ना ये क्या बात करता है यार तो guys I am back once again মই জানো যে মোৰ ভিডিঅ' দিয়াত বহুত দেৰি হৈ আছে তাৰ মানে এইটো নহয় যে মই ভিডিঅ' নিদিমে বা ভিডিঅ' নবনাবে না 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 দিয়ে থাকিম টেনশন নট বিকজ एक कहानी है सबको बतानी है मुझे और बहुत सारे वीडियो भी बनानी है एक दिन उस मुकाम तक पहुंच जानी है जहां पहुंच के जलने वालों की तो रूह भी जलानी है बारू जी की নহক তো বলক দেৰি নকৰাকৈ আজি ভিডিঅ'টো আৰম্ভ কৰো বিয়াৰ পাছত যুদ্ধখন হ'বই যেতিয়া বিয়াৰ আগত প্ৰেক্টিছ কৰি চোৱাতনো কিহৰ ভয় হয়নে নহয় কেলা হয় প্ৰেক্টিছ কৰিব লাগে কিন্তু সদায় বেলেগ বেলেগ শিক্ষকৰ লগত বেলেগ বেলেগ বিষয়ৰ ওপৰত তেতিয়া ভৱিষ্যতে সকলো বিষয়তে লেটাৰ পোৱাৰ সম্ভাৱনা থাকে কোনে কোনে প্ৰেক্টিছ কৰিছা সঁচা কথা কোৱাচোন মিছা কথা নকবা আকৌ দেই কেলানেৰে কি জানি তাইক কথা শুনাচোন সকলোকে কি তোমাৰ দৰে বুলি ভাবিছা যে প্ৰেক্টিছ কৰিব কাৰোবাৰ লগত আৰু বিয়া হ'ব কেলা কাৰোবাৰ লগত আমি কেলা মানুহ গৰু ছাগলী নহয়তো যে এইবিলাক কথা আমাৰ কাৰণে চিজাৰিং হ'ব নৰ্মেল হ'ব মই কেলা এটা কথা নটিচ কৰিছো যেতিয়া মানুহ জন্ম নহওঁতে জন্ম হৈ যায় না তেতিয়া কেলা এৰ নিচিনা নমুনাবোৰেই জন্ম হয় তুমি বাৰু জানানে নাজানানে নেদেখা সঁচাই তাই ন কেলা নাজানেও নেদেখেও নুবুজেও কাৰণ তাই চকুত ন প্ৰেম ভূতে মতিছে আৰু যদিহে নুমুতিলে হয় তেনেহ'লে তাই টপা বুঢ়াটোলে কমচে কম বিয়া নহ'ল হয় বিয়া নহয়নো কি ঘণ্টাটো কৰিব 272টা খণ্ডৰ ৱেব ছিৰিজখন ভাইৰেল হোৱাৰ পাছত ছেকেণ্ড অপশ্যন বুলিবলৈ থাকে কিটো বিয়াখনৰ বাহিৰে সঁচাকে কোৱা কথাটি কোৱা ভাল জানো মোক পোৱা বোলো খুৰীয়ে কৈছে সঁচাকে কোৱা কথাটি কোৱা ভাল জানো মোক পোৱা কিন্তু খুৰা এতিয়া তুমি আমাক কোৱা তুমি বাৰু দৰমহা কিমান মান পোৱা নহয় মানে এইটো কথাৰ সুধাৰো অলপমান লজিক আছে কাৰণ কম টকা যদি উপাৰ্জন কৰা পুৰুষ হয় তেনেহ'লে এনেকুৱা ৱাইফ এজনী পোৱাটো সম্ভৱপৰ নহয় পৰীক্ষা দিবলৈ ওলাইছে মই আকৌ তোমাক সেই ফালন চাত দিবলৈ ওলাইছোঁ কেনেকুৱা লাগিছে মোৰ লোকটো চাওকচোন ধুনীয়া লাগিছে কৈছাহে নে আৰু ধুনীয়া নালাগিবনে গোটেইজনী আমাৰ সেই দাড়ি থকা নাৰীজনীয়ে আৰু কি ক'ব ভয়ে ৰাতি বয়ফ্ৰেণ্ডৰ লগত অনলাইন থাকোঁতে পঢ়িবলৈ কিনো ক'বা আৰু এতিয়া সিহঁতৰ বিষয়ে ভগৱানে ইহঁতক বনালে ন কেলা দিবলৈ কিন্তু ইহঁতৰ গভীৰ ইচ্ছা কেলা ল'বলৈ সেইকাৰণে এতিয়া কেলা নিজে ল'ৰা হৈও বয়ফ্ৰেণ্ড বনাই ফুৰিছে নৰকীটোৱে চেকিং কৰিব পাৰে তুমি ইয়াতে ভৰাই লওঁ কেন ভালেতো কোনো নেদেখে নহয় ভৰাই ল তাতে ভৰালে ন কেলা কোনেও নেদেখে আৰু কোনো মায়েকৰ পুতাকে কেলা চাবও নোৱাৰে আপোনালোকে আশীৰ্বাদ কৰিবা আপোনালোকে আশীৰ্বাদ কৰিলেহে মই ভালকৈ কাজ কৰিম আৰু কেলা মাক আইন দিয়া আশীৰ্বাদ লাগে ন কেলা আশীৰ্বাদ সঁচাই মহিলাৰ বাবে কিছুমান এডভান্টেজ আছে বুলিয়ে আমাৰ কিছুমান মহিলাইতো তাৰে সুবিধাটো গ্ৰহণ কৰে এতিয়া কেলা আমাৰ এই গুটি থকা গাভৰুবিলাকেও সেই সুবিধাসমূহ ল'ব ধৰিছে গ'ল দেশখন কেলা ৰখাতলৈ গ'ল আৰু আমাৰ এই গোটাবোৰো কেলা ফটা হৈ গ'ল হাঁহে পাৰে দিম দাদা মই তোমাক চাবলৈ আহাচোন আহা ডিঙ তোক দুখাপমান ডিঙিতে কুকুৰ নৰকিও এইটো আকৌ তই কি ভাল ৰাইমিং মেলালি আচলতে ই ন এটা কেলা ল'ৰা থাকি ভাল পায় আকৌ আমাৰ সেই ছোৱালীবিলাকৰ দৰে মানে ইয়াৰ গে বেমাৰ এটা আছে সেয়েহে এজনে আকৌ কমেণ্ট কৰি দিলে চাও ভণ্টি তোমাৰ চুনুকণ এই বুলি তাৰপাছত আকৌ তাৰ এইখন নাটক হাঁহে পাৰে দিম দাদা মই তোমাক চাবলৈ আহাচোন আহা এই কেলা বোলো হাঁহে পাৰে দিম কিবা খং উঠিব কেলা ভলুকা বাহডাল নি থিয় তোৰ পিছফালে কেলা ভৰাই দিম গম পাই যাবি তুমি আনৰ যদি মৰম পোৱা নাই সেইটোতো স্বাভাৱিক কথা তাইনো ঘণ্টা আনৰ মৰম ক'ৰ পৰা পালে এই ফুল কোমলীয়া ভেন্দিজনী আনৰ মৰম ল'ব বুলি তইচোন কেলা লৈ আহিলি নিজৰ কৰি বিয়া পাতি তুমি আনক যদি মৰম দিয়া নাই চাচোন বাৰু কি ফাল্টু মানুহ এক্টিং লাইনত আহিয়ে 272টা খণ্ডৰ ৱেব ছিৰিজখন তই কেলা বুঢ়াৰ লগতে তৈয়াৰ কৰিলে মাইনাজনীয়ে তাৰ পাছতো কেলা ইমান সন্দেহ তুমি ঠিকেই কৈছা মই তাক কি দিয়া নাই নিজে ভেন্দি হৈ মই তাক ভেন্দা বনালোঁ মোৰ 2 পোৱাৰ গাখীৰ আজি 1 কেজি বনালোঁ মোৰ পুখুৰীটোও তাৰ নাম কৰি দিলোঁ তথাপিও মোক সন্দেহ কৰে জানা নাথাকোঁ কেলা ইয়াৰ লগত মই যামগৈ আৰু হেই মনু কিয় এনেকৈ কোৱা তুমি নহ'লে মোৰ দিনতে এন্ধাৰ তুমি নাযাবা না কথা এটি সুধিবলে মন যায় আৰু কথা সুধা ভাল নাট খোজাটোৰ লগত मुझे अपने घर जाना है তোমার পরম মানে উমাল হব
গানটোত কৈছে ন তোমাৰ পৰশ পালে উমাল হ'ব নে নহ'ব সেইটো বাৰু নাজানো, কিন্তু এই ভিডিঅ'টোত ইহঁতৰ সাৱটিখন দেখাৰ পাছত এটা কথাৰ গেৰাণ্টি আছে, ইহঁতৰ দুটাৰ মাজৰ এটাৰ আজি ফফটো গৰম হ'ব, বিকজ ইহঁত দুটাৰ এটাৰ আজি ফফত লাঠি চাৰ্জ হ'ব। अबे साले বুকুৰ ভাজত থামে উমলিব সঁচাই ইহঁতবিলাকক দেখিলে ন মোৰ কেলা এটাই কথা অনুভৱ হয়, ইহঁতৰ নিচিনা নমুনাবোৰ জন্ম হোৱাত ইহঁতৰ মাক দেউতাকৰ বাৰু কি দুখ আছিল, তেওঁলোকে চাগে সপোনতো ভবা নাছিল যে ইহঁতৰ নিচিনা নমুনা দুটা জন্ম হ'ব বুলি। তেওঁলোকৰ কথা ভাবিলে ন কেলা বেয়াই লাগে, ভাবিছিল কিবা আৰু লাষ্টত কেলা হ'লগে কিবা। ও শকুন্তলা দুষ্মন্তৰ পুতলা এতিয়া বুঢ়াৰ নাটক, বুঢ়াৰ ডান্স, বুঢ়াৰ কাণ্ড কাৰখানা দেখি তাইও ভাবিছে চাগে যে কেলা যৌৱনত ভৰি দিয়ে মই কি এটা ভুল কৰি দিলো। এনজয় কৰা বয়সত এতিয়া কেলা এনজাইটিত ভুগিব লগা হৈছে। হাতৰে আঙুঠি জানৈ কতে হেৰুৱালা হাতৰে আঙুঠি কতে হেৰুৱালা তপা তাই যিহে খং উঠিছে, হাতৰে আঙুঠি কেলা তোৰ তাওলালে দলিয়াই দিব। ৰাতি কেলা পাকঘৰৰ দৰ্জা খুলি নিদিলে গম পাবি লঘোণে শুব লাগিব, সেইকাৰণে কেলা ৰান্ধনীক কেতিয়াও জোকাৰি ল'ব নালাগে। পাকঘৰৰ দৰ্জা আৰু ভাত পানী কেতিয়া বন্ধ কৰি দিয়ে তাৰ কোনো ঠিক নাই, সেইকাৰণে সদায় ৰান্ধনীক মৰমত ৰাখিব লাগে, যাতে গধূলি হ'লে পাকঘৰৰ দৰ্জাখন খুলি দিয়ে তুমি কিবা এটা খাব পাৰা, বুজিছা? समझ रहे हो ना তো গাইস আজিলৈ মানে আছিল, আশা কৰোঁ আপোনালোকে আজিৰ এই ভিডিঅ'টো চাই ভাল পালে, আৰু যদিহে ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। তো পুনৰ এটা নতুন ভিডিঅ' এটা আপোনালোকক লগ পাম, আৰু তেতিয়ালৈকে আপোনালোকে ৱেইট কৰক। তো আজিলৈ মানে জয় হিন্দ, জয় অসম, বাই বাই।